পোহৰৰ উৎসৱ দীপাৱলী চাৰিওফালে প্ৰজ্বলিত হ'ব বন্তি এটি সুন্দৰ পৰিৱেশ অট্টালিকাত চাইনিজ লাইটেৰে সজাই তুলিব পিৰিকপাৰাক চাইনিজ লাইটেৰে কিছুমানে আভিজাত্য জাহিৰ কৰিব আন কিছুমানে পদূলি মুখত কলগছত মাটিৰ চাকি জ্বলাব আৰু এই চাকি বনোৱাত ব্যস্ত হৈ পৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত অঞ্চলৰ লক্ষীমাৰীৰ পালপাৰাৰ কুমাৰ অৰ্থাৎ টোৰাকটা শিল্পীসকল পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীৰ বাবে আমাৰ ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৰ লক্ষীমাৰীত পালপাৰাত আৰম্ভ হৈছে পালসকলৰ দীপাৱলীৰ চাকি বনোৱাৰ কাম আৰু ইতিমধ্যে যিসকল পাল আছে অৰ্থাৎ যিসকল ব্যক্তিয়ে ইয়াত চাকি বনায় তেখেতসকলৰ পৰা বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত ট্ৰাকে মাল চাকি গৈছে আৰু এতিয়া আপোনালোকে চাই আছে যিটো কেঁচা চাকি এতিয়ালৈকে এই চাকিখিনি মানে চুলাত দিয়া নাই জুইত দিয়া নাই আৰু এতিয়া তেখেতসকলে বনাই আছে বনোৱাৰ পিছত শুকাব দিছে আৰু এইখিনি শুকালেহে আপোনাৰ জুইত দিব কোনোবাই চাকি শুকাই আছে কোনোবাই ঠেলা গাড়ীত চাকি লৈ পুৰিব গৈ আছে কোনোবাই বনাই আছে মাটিৰ চাকি আকৌ কোনোবাই ব্যস্ত হৈ পৰিছে ৰং দিয়াত কোনো সময় নাই পুৰুষ মহিলা সকলো ব্যস্ত এই পালপাৰাৰ পৰাই ট্ৰাকে মাটিৰ চাকি গৈছে অসমৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ আপোনালোকে চাই আছে টাইমছ অফ ধুবুৰী নামৰ ইউটিউব চেনেল যিসকলে নতুনকৈ চাই আছে তেখেতসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ মই তেখেতৰ পৰা ল'লোঁ এয়া হৈছে এইটোতে চাকি বনাই মই কেনেকৈ বনাই এবাৰ মই ট্ৰাই কৰি চাওঁ মই শিকি লৈছোঁ তেখেতৰ পৰা হ'ব না এয়া চাকি এটা হৈ পৰিলে বন্ধুসকল আপোনালোকে এই ভিডিঅ' চাই আছে টাইমছ অফ ধুবুৰীত যদি ভাল লাগে এই ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল টাইমছ অফ ধুবুৰী